নমস্কাৰ, মই মায়া। স্বৰচিত কবিতা এটিৰ মাজেৰে আপোনালোকৰ মাজলৈ আকৌ এবাৰ আহিলোঁ। কবিতাৰ শিৰোনাম আক্ষেপ। আক্ষেপ। শব্দবোৰ তুমি নিশব্দ হ'বলৈ দিয়া। শব্দবোৰ তুমি নিশব্দ হ'বলৈ দিয়া। সেই নিশব্দতাত মই লিখিম হাজাৰটা নিশাৰ নীৰৱ শব্দ। অনুভৱবোৰ তুমি শিকলিত বন্দিত্ব কৰা। অনুভৱবোৰ তুমি শিকলিত বন্দিত্ব কৰা। সেই বন্দিত্ব শিকলিত মই ৰচিম এহেজাৰটা অনুভৱী হৃদয়ৰ পৃষ্ঠা। তুমি দুহাত মেলি দিলেইতো নোপোৱাই মোৰ দুখৰ ৰাতি। তুমি দুহাত মেলি দিলেইতো নোপোৱাই মোৰ দুখৰ ৰাতি। অথবা ধূসৰ আবেলিত নসৰে আশাৰে পঞ্জীভূত একোটাকৈ সুখৰ বালি। চিগাৰেটৰ ধোঁৱাৰে তুমি আকাশ সাজা। চিগাৰেটৰ ধোঁৱাৰে তুমি আকাশ সাজা। আৰু মই সেই আকাশত ৰামধেনু আঁকো। আৰু সেই আকাশত মই ৰামধেনু আঁকো। ক্ৰমান্বয়ে ৰামধেনুৰ হাতোৰং বেৰঙী হয়। ক্ৰমান্বয়ে ৰামধেনুৰ হাতোৰং বেৰঙী হয়। তুমি সফল হোৱা আৰু মই বিফল। প্ৰতিশ্ৰুতিবোৰ তুমি নিৰ্বাসন দিয়া। প্ৰতিশ্ৰুতিবোৰ তুমি নিৰ্বাসন দিয়া। আৰু মই নিৰ্বাসিত প্ৰতিশ্ৰুতিত সপোন ৰচো। তোমাৰ অতৃপ্তবোৰত মই তৃপ্ত। তোমাৰ অতৃপ্তবোৰত মই তৃপ্ত। আৰু মোৰ অতৃপ্তবোৰত তুমি। তোমাক হেৰুৱাৰ বাসনাত মই আজি তৃপ্ত। তোমাক হেৰুৱাৰ বাসনাত মই আজি তৃপ্ত। আৰু সেই তৃপ্ততাত আক্ষেপ মাথো এটিয়ে তোমাক নোপোৱাৰ। কবিতাটি কেনে পালে জনাবচোন। আজিলৈ আহিছোঁ, সকলোলৈ শুভৰাত্ৰি।